सैमा आथिं मर्निं वाक खालामग्रा हानजानि बाख्नायथाव खामानि सोमखोर क'क्राझार खालामनायनि थांखिजों बिफां फुलि गायदों सानफ्रोमबो मर्निं वाक खालामग्रा सैमा आथिं हानजाया बिटिआर सरकारनि ग्रीन बड'लेण्ड मिशननि हेफाजाबजों खमैबो 400नि बांसिन बिफां फुलि गायनाय जादों। गाव गावनि देहाखौ राफोद खालामनो थाखाय सानफ्रोमबो फुंबिलिनि समाव थाबायनायजों लोगोसे साखोन सिखोन खालामग्रा आरो सोमखोर बड'लेण्ड दानायनि थाखाय मिथिंगा संरैखाथिनि फारसे नोजोर लाखिग्रा क'क्राझार सहरनि सांग्रां नोगोरारिफोरजों दाजानाय सैमा आथिं हानजानि गासै सोद्रोमाफोरा खौसेयै ओंखारनानै दिनै फुंबिलि समावनो क'क्राझारनि फ्लाइअभारनि लामा सेर सेर गासै 400निबो बांसिन गुबुन गुबुन रोखोमनि बिफां फुलि गायो। दिनैनि बिफां फुलि गायनाय हाबाफारियाव बिटिआर सरकारनि ग्रीन बड'लेण्ड मिशननि बिथोनगिरि मनरन्जन दासआबो बाहागो लाफायो। ग्रीन बड'लेण्ड मिशननि गेजेरजों बिफां फुलि गायनायनि सोमोन्दै सैमा आथिं हानजानि सोद्रोमा थामहिनबा क'क्राझारनि गागि खौरांगिरि अजित कुमार बसुमतारिया मा फोरमायखो खोनासंदो। सैमा आथिं ग्रुपे प्रत्येक बছৰ এনেকুৱা প্ৰগ্ৰাম এনেকুৱা কাৰ্যসূচী আমি কৰি আহিছোঁ ইনক্লুডিং ক্লিনলিনেছ ড্ৰাইভ। আজি গ্ৰীণ বড'লেণ্ড মিছনৰ পৰা আমি 400 আমি গছ ৰোপণ কৰিছোঁ ইয়াত। আৰু খুব ভাল লাগিছে আমাৰ যিমানখিনি সদস্য আছে তেওঁলোকে আহি পেলাই ইয়াত যোগদান কৰিছে আৰু আমাৰ ক'ক্ৰাঝাৰ প্ৰেছ ক্লাবৰ পৰা আহি পেলাই সদস্যবিলাক জইন কৰিছে কাৰণে বিৰাট ভাল লাগিছে। কাৰণ সৈমা আটিং গ্ৰুপ যিটো মন কী বাতত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম লৈছিলে আপোনালোকৰ চিনাকি আছে হয় 2022 আমি যেতিয়া ইয়াত ক্লিনলিনেছ এটা প্ৰগ্ৰাম কৰিছিলোঁ আৰু গছ ৰোপণ কৰিছিলোঁ তেতিয়া এই সময়ত মানে চিএমত আমাৰ এই মেছেজটো গৈছিলে তাৰমানে ইয়াৰ পিছত পিএমঅ' অফিচলৈ গ'ল। লাষ্টত 2023 আমি আমাৰ সীমা আটিঙৰ পৰা সদস্য ইনভাইট কৰিছে। মই দিল্লীত গৈছিলোঁ 100 এপিছড মন কী বাত প্ৰগ্ৰামত মই এটেণ্ড কৰিছিলোঁ। ইয়াৰ পিছত আৰু 2024 জানুৱাৰী 26 জানুৱাৰীত নতুন দিল্লীত আকৌ ইনভাইট কৰিছে, মই তাতেও যোগদান কৰিছোঁ নিউ দিল্লী। পৰিকল্পনা আমাৰ এইটোৱে, আমাৰ 3টা মেইন অবজেক্টিভছটো হ'ল নাম্বাৰ 1 হেল্থৰ ওপৰত, ইয়াৰ পিছত আমাৰ ক্লিনলিনেছ, তাৰপিছত গ্ৰীণ কোকৰাঝাৰ, ক্লিন কোকৰাঝাৰ এই শ্লোগানেৰে আমি কাম কৰি আহিছিলোঁ প্ৰথমত। এই 3টা মূল বিষয় আমাৰ, আমি ফিউচাৰটো আমি কণ্টিনিউ কৰি যাওঁ। সকলোকে মই ৰাতিপুৱাৰ শুভেচ্ছা জনাইছোঁ আৰু গ্ৰীণ বড'লেণ্ড মিছনৰ তৰফৰ পৰা আপোনালোক আটাইকে মই স্বাগতম জনাইছোঁ। তো আপোনালোকে জানে, ইতিমধ্যে জানে, কাৰণ আপোনালোক সকলো জড়িত হৈ পৰিছে মই গম পাওঁ। তাৰমানে আমাৰ যিটো গ্ৰীণ বড'লেণ্ড মিছন আছে, তো এইটো অনাৰেবল চিফ ছাৰৰ এটা মানে ড্ৰিম প্ৰজেক্ট হয়। আপোনালোকে ক'লে ইতিমধ্যে, তো তেখেতৰ ড্ৰিমটো হৈছে মানে টু মেক দ্য বিটিআৰ স্মাৰ্ট, পিচ আৰু গ্ৰীণ। এই গ্ৰীণ বড'লেণ্ড মিছনৰ দায়িত্ব মোৰ তাত আছে। তো গতিকে মই যিমান পাৰোঁ আপোনালোকক লৈ পেলাই ধুনীয়াকৈ চেষ্টা এটা চলাইছোঁ কেনেকৈ আমি বিটিআৰখন গ্ৰীণ আৰু সেউজীয়া কৰিব পাৰোঁ। তো বিটিআৰখনত আপোনালোকে যিমান দেখে মানে গ্ৰীণটো অট'মেটিক গ্ৰীণে হৈ আছে কিছুমান জেগাত, কিন্তু তথ্যমতে যিমান এৰিয়াত মানে ফৰেষ্ট মানে লছ হৈছে, অলমষ্ট 44,000 হেক্টৰত আমাৰ ফৰেষ্ট লছ আছে। তো এইখিনি আমি মেকআপ কৰাৰ কাৰণে অনাৰেবল চিফ ছাৰে আজি 50 বছৰ বা 20-30 বছৰৰ এটা মানে ভিজন লৈছে যে এইটো হাৰত যদি আমি প্লেণ্টেশ্যনবিলাক কৰি গৈ থাকোঁ আৰু প্ৰতিখন গাঁও যদি আমি তেনেকৈ ধুনীয়াকৈ লৈ যাব পাৰোঁ, তো মানে এনেই বিটিআৰখন ধুনীয়া আৰু এটা মানে বেলেগ লুক এটা আহি যাব। ইতিমধ্যে আমি এই ছিজনত মানে 110টা ক্লাব ল'লোঁ। আজি বোধহয় আপোনালোকৰতো লাষ্ট ক্লাব হ'ব লাগে এইটো NGO হিচাপে মৰ্ণিং। তো গতিকে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যিটো কেয়াৰ লৈছে, তো মই ভাবোঁ আপোনালোকক মই মাজে সময়ে আকৌ মানে চিডলিং আমি নেক্সট ছিজনত যেতিয়া ষ্টাৰ্ট হ'ব ধুনীয়াকৈ প্লেনিং কৰিলে যে আপোনালোকে ক'ত প্লেণ্টেশ্যন কৰিব মোক দি দিব পাৰিব ধুনীয়াকৈ। তো তেনেকৈ আমি যদি প্লেণ্টেশ্যনটো ড্ৰাইভ যদি দি একেলগে যে মাৰ্চ কৰোঁ, তেতিয়াহ'লে ইয়াত কাৰো বায়াছনেছ একো নাই। মানে এইটো হৈছে নবল প্ৰফেশ্যন আৰু অল অভাৰ ৱৰ্ল্ডত এইটোৱে এপ্ৰিচিয়েট কৰে। যদি আপুনি এডাল গছ লগাই যদি ৰিল কৰি পেলাই যদি মানে হোৱাটছএপত এৰি দিয়ে বা ছ'চিয়েল মিডিয়াত এৰি দিয়ে, অল অভাৰ ৱৰ্ল্ডত মানে এইটো এপ্ৰিচিয়েট কৰিব। তো আপোনালোকৰ এই যিটো মহান কাম এইটোও এপ্ৰিচিয়েট কৰিব বুলি মই ধৰি ল'লোঁ ধুনীয়াকৈ। হ'ব, ঠিক আছে।